হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বিহুলৈ বুলি গাঁৱৰ ঘৰলৈ যাবলৈ ওলালোঁ, হাজবেণ্ড, মুনা, মই। তো আমি বাছত গৈ আছোঁ আৰু বিশেষ একো ভিডিঅ' বনোৱা নহ'ল। যোৱাৰ সময়ত ফটো একপি দিলোঁ, কাৰণ বিৰাট গৰম দিছিলে আৰু মুনায়ো বিৰাট অশান্তি কৰি আছিলে। সেইটো কাৰণে ঘৰত গৈহে ভিডিঅ' অকণমান কৰিলোঁ। এতিয়া আহি পালোঁ ঘৰত, আহি ৰুমটো চাফা কৰিলোঁ আৰু এইফালে মুনা শুই আছে। বিৰাট গৰম, আহি আৰু বেলেগ একো দেখুওৱা নহ'ল। গোটেই ঘৰটো অকণমান লেতেৰা হৈ আছিলে, চাফা চুফা কৰিলোঁ। কৰি আপোনালোকৰ লগত কথা পাতিম বুলি অকণমান আহিলোঁ আৰু ভাবিলোঁ পিছত কিবা কৰিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো চাই থাকিব ভিডিঅ'টো। বিহুৰ বতৰ, আবেলি পৰত মুনাক অকণমান বিহুৱা বনাই দিলোঁ আৰু তাৰ ফটোশ্বুট চলি আছে। বিৰাটেই ভাল লাগে ন? আমি সৰুতে আমিও এনেকৈ কৰিছিলোঁ। তাৰপিছত আবেলি হ'ল, আবেলি হোৱাৰ পিছত আমি ভাতৰ যোগাৰ কৰিলোঁ। এয়া মোৰ দুজনী জা আৰু এয়া মোৰ দুজনী জা, সিহঁতৰ লগত ভাতৰ আয়োজন কৰি আছোঁ। দুজনী জায়ে বিৰাট মৰমীয়াল। বেলেগ বেলেগ ঘৰৰ পৰা আহি এখন ঘৰত মিল হৈছোঁ, কাৰণ সকলোৱে মিলিজুলি থাকিব লাগে আৰু আমাৰ মাজত একো আক্ষেপ নাই। আমি ঘৰত আহিলে এনেদৰে মিলিজুলি কামবিলাক কৰোঁ। আৰু এয়া মোৰ সৰু জাজনীয়ে মাছ ফ্ৰাই কৰি আছে ৰাতিৰ কাৰণে। তাৰপিছত আৰু বেছি ভিডিঅ' কৰা নহ'ল। ৰাতি অলপমান খেলি মেলি হ'ল, ঘৰত অশান্তিৰ পৰিৱেশ এটা হ'ল। ভুল কাৰো নাথাকে, অকল বোৱাৰীৰহে ভুল থাকে। প্ৰত্যেকটো ঘৰৰ বোৱাৰীসকলে বেয়া। হয়তো বহুতে তাৰে মাজত বোৱাৰীসকলক নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰে আৰু বহুতে বোৱাৰীজনীক আজিও আনৰ ছোৱালী হিচাপে। ভিডিঅ'টো শেষলৈ চাই আপোনালোকে ভাবিব চাগে এইবোৰ কি মই মন্তব্য কৰি আছোঁ, কাৰণ মই মনৰ বেজাৰত ক'লোঁ। মোৰ ভাই শহুৰ বিৰাটে কি বুলি ক'ম, বিৰাটে নিম্ন শ্ৰেণীৰ মানুহ, বিৰাটে অভদ্ৰৰ সীমাৰেখা পাৰ কৰোৱা মানুহ। সকলোৰে মাজত কিবা অশান্তি থাকিব পাৰে, তেওঁ কিন্তু উচুটাই দিয়াত বিৰাটে ভাল। বিহু বুলি ঘৰখনত গৈও শান্তি নাপালোঁ আৰু কিবা এনেকুৱা এটা হ'ল যে মই অকলে হাজবেণ্ডক এৰি মুনাৰ লগত গুৱাহাটীলৈ গুচি আহিলোঁ আৰু মনতে বহুত বেজাৰ লাগিলে। ভাবিলোঁ আৰু জীৱনত যেন মই সেই ঘৰখনত আৰু কেতিয়াও নাযাওঁ। যদি মোৰ হাজবেণ্ড ভাল হ'লে হয়, মই এনেকৈ মুনাক অকলে লৈ গুৱাহাটী আহিব লগা নহ'ল হয়।